নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে DRBJ's নিউ ৱৰ্ল্ড চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ শ'ল মাছ আৰু মূলাৰ ৰেচিপিটো দেখাব লৈছোঁ। এইটো ৰেচিপি সকলোৱে জানে, তথাপি মই কেনেকৈ বনাইছোঁ আপোনালোকক এবাৰ দেখাই দিছোঁ, চাই লওকচোন। মূলা দুটা প্ৰথমতে মই এনেকৈ চুচি ল'লোঁ। এতিয়া গাজৰ মৰা ছাইডটোত মই পিহনাখনত এইখিনি মূলাখিনি মই মাৰি লৈছোঁ। মূলাখিনি মৰা হৈ গ'ল। এতিয়া আলুটো মাৰি লৈছোঁ। কেৰাহীখনত তেল গৰম কৰি ল'লোঁ। এতিয়া মাছখিনিত মই নিমখ হালধি সানি মাছখিনি হাফ ফ্ৰাই কৰি লৈছোঁ। মাছটো ফুলকৈ ফ্ৰাই কৰি নলওঁ মই, কিয়নো হাফ ফ্ৰাই কৰি যেতিয়া মাছৰ জোল বনোৱা হয় তাৰ সোৱাদটো বেছি ভাল লাগে। এতিয়া মাছখিনি মই তেলৰ পৰা উঠাই থৈছোঁ। এতিয়া বাকীখিনিও মই ফ্ৰাই কৰি ল'লোঁ, সেইখিনি দেখুওৱা নাই আপোনালোকক। এতিয়া মাছ ফ্ৰাই কৰাৰ পিছত যিখিনি তেল থাকিলে তাত পাঁচফোৰণ কেইটামান ফুটাই ল'লোঁ। এতিয়া মই কটা পিঁয়াজ দিছোঁ। পিঁয়াজখিনি মই অলপ সময় ভাজি ল'ম। শুকান জলকীয়া দুটা ভাঙি দিছোঁ মই। নহৰু আদা পেষ্ট অকণমান দিলোঁ। এইখিনি অলপ সময় ভাজি লৈ এতিয়া মই ইয়াত হালধি দিছোঁ। মাছ ফ্ৰাই কৰোঁতে হালধি দিয়া হৈছিলে, গতিকে এতিয়া বেছি হালধি দিব নালাগে। এইখিনি অলপ সময় মই লৰাই লৈছোঁ। এতিয়া পিহনাত মাৰি লোৱা মূলাখিনি মই দি দিছোঁ। এইখিনি ভালকৈ লৰাই ল'ম এবাৰ, নিমখ হালধি লগাকৈ। এতিয়া যিখিনি আলু পিহনাত মাৰি লৈছিলোঁ সেইখিনি মই পানীত তিয়াই থৈছিলোঁ, নহ'লে ক'লা পৰি যায় আলুখিনি। সেইকাৰণে আলুখিনি এতিয়া তাৰ পৰা টুকি পিনে দিব দিছোঁ। যিখিনি অলপ সময় ভাজি ল'ম। এতিয়া সোৱাদ অনুসৰি নিমখ দিছোঁ। ঢাকন মাৰি সিজিবলৈ দিলোঁ অলপ সময়। এতিয়া ঢাকন দাঙি এবাৰ লৰাই দিছোঁ এইখিনি। এতিয়া মাছখিনি যিখিনি ফ্ৰাই কৰি থৈছিলোঁ সেই মাছখিনিও মই ইয়াত দি দিছোঁ। এইখিনি এতিয়া লাহে লাহে মই লৰাম, বৰ বেছি খৰকৈ লৰালে মাছখিনি ভাগি যাব পাৰে। এতিয়া সিজিবৰ কাৰণে মই ইয়াত পানী দিছোঁ। পানীটো আপোনালোকে নিজৰ জোখমতে দিব। মই এইখিনি ভালকৈ ডুব যোৱাকৈ পানীটো দিছোঁ। এতিয়া মই ঢাকন মাৰি অকণমান সময় থৈ দিম। এয়া ঢাকন দাঙিছোঁ। পানীখিনি আৰু অলপ শুকাব লাগিব। এতিয়া ইয়াত ধনিয়া কুটা মই দি দিছোঁ ওপৰত। আকৌ অকণমান ঢাকন মাৰি শুকাবলৈ দিম আৰু অলপ। এয়া হৈ গ'ল আমাৰ, পানীটো শুকাই জোখৰ হ'ল। গেছটো অফ কৰি দিলোঁ। এয়া মূলা আৰু শ'ল মাছৰ ৰেচিপি ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰিব।